নমস্কাৰ আছামিজ মটিভেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এটা কাহিনী আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। বুদ্ধদেৱে যেতিয়া গেৰুৱা পোছাক পিন্ধি সন্ন্যাসী হৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল, তেতিয়া এখন গাঁৱৰ তিৰোতা এগৰাকীৰ লগত চিনাকি হ'ল। দুয়োৰ কথোপকথনত তিৰোতাগৰাকীয়ে এদিন বুদ্ধদেৱক তাইৰ ঘৰত ভাত খাবলৈ মাতিলে। লগে লগে কথাটো বিয়পি পৰিল। গাঁৱৰ পুৰুষসকলে আহি বুদ্ধদেৱক ক'বলৈ ধৰিলে, প্ৰভু, তিৰোতাগৰাকী ভাল নহয়, তাই চৰিত্ৰহীনা। গাঁৱৰ পুৰুষসকলে তেনেকৈ কোৱা তাৰে ভিতৰৰ পৰা এজন পুৰুষক বুদ্ধদেৱে ওচৰলৈ মাতি আনি ক'লে, আপোনাৰ হাত দুখন আগবঢ়াই দিয়কচোন। পুৰুষজনে হাত দুখন আগবঢ়াই দিয়াত বুদ্ধদেৱে এখন হাত ধৰি ৰাখি আনখন হাতেৰে চাপৰি বজাবলৈ ক'লে। পুৰুষজনে তেতিয়া ক'লে, আপুনি এখন হাত ধৰি ৰাখিছে, আন এখন হাতেৰে কেনেকৈ চাপৰি বজাব পাৰোঁ? বুদ্ধদেৱে তেতিয়া কথাখিনি বুজাই ক'লে, যেনেকৈ এখন হাতেৰে চাপৰি বজাবলৈ নোৱাৰে, ঠিক তেনেকৈ এগৰাকী তিৰোতা কেতিয়াও চৰিত্ৰহীনা হ'ব নোৱাৰে, যদিহে পুৰুষজন চৰিত্ৰহীন নহয়। এই কাহিনীটোৰ পৰা এইটোকে বুজিব পৰা গ'ল যে এগৰাকী তিৰোতা তেতিয়ালৈকে চৰিত্ৰহীন নহয় যেতিয়ালৈকে পুৰুষজন চৰিত্ৰহীন নহয়। ধন্যবাদ।